আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমি আহিছোঁ নামঘৰলৈ বুলি আৰু ভিডিঅ'টো মই এনেকৈ গাড়ীৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু আমি নামঘৰলৈ যাওঁ চাকি দিবলৈ। আজি কি হয় আপোনাক কৈ দিয়ক। জন্ম দিৱস আমি জন্ম দিৱসৰ উপলক্ষে যাওঁ নামঘৰলৈ বুলি, কিন্তু নামঘৰ বন্ধই পাই আছো আমি ন। নামঘৰ বিচাৰি এতিয়া আমি আহি আছো। ভিডিঅ'টো আমাৰ শেষলৈকে চাব। হেল্ল', অথনি ভিডিঅ'টো আচলতে মোৰ কণ্টিনিউ কৰা নহ'লে তো ভাবিলোঁ মই এতিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ। এওঁৰ জন্মদিন আছিলে, মই ক'লোৱেই অলৰেডি। আৰু মই এতিয়া এওঁৰ কাৰণে অকণমান সৰুকৈ কিবা এটা প্লেনিং কৰিছোঁ আৰু তো ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম। ভিডিঅ'বিলাক বনাওঁ আৰু মোৰ আপলোড কৰিব থাকি যায়। তো আমি 2 ডিচেম্বৰ তাৰিখে পিকনিকো গৈছিলোঁ, মই তাৰো ভিডিঅ' বনাই ৰাখিছিলোঁ, কিন্তু মোৰ নহ'লে। তো এতিয়া মই এইটোৰ লগতে মিলাই ধুনীয়াকৈ ভিডিঅ'টো আপলোড দিম, আপোনালোকে শেষলৈকে চাব আৰু এওঁক বহুত বেছি মৰম দিব, আশীৰ্বাদ কৰিব যাতে সুস্থ হৈ থাকিব পাৰে আৰু মনে বিচৰা ধৰণে সুখী হ'ব পাৰে। তেনেহ'লে ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট হ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইফালে আমি আহি গ'লোঁ কেক পাৰ্লাৰত। এয়া মাইনীক লৈ আহিছোঁ আৰু লগতে আৰু এয়া কেক বোলো মানুহটো ঘৰত নাই যিহেতুকে সেইখিনি সময়তে পূৰা কেক চেক মানে ৰেডি কৰি থওঁ বুলি ভাবিলোঁ। এয়া মই ফাইনেলি আহি পাই গ'লোঁ ঘৰ আৰু এইফালে মই দেখাই দিওঁ আপোনালোকক। এইফালে মই আনিলোঁ কেক আৰু এয়া অকণমান মিঠাই চব্জি কিবা কিবি আনিছোঁ। সেয়াই তো ভিডিঅ'টো কি হ'ব আপোনালোকে চাই থাকিব। এয়া মাইনী আৰু মই ধুনীয়াকৈ বেলুন চেলুন ফুলাই আছোঁ, অকণমান সজাইছোঁ আৰু বাৰ্থডে বুলি। আৰু মই পিছে অকণমান সৰুকৈ প্লেন কৰিছিলোঁ বাৰ্থডেটো, কিন্তু গৈ থৈ গ্ৰেণ্ড হ'লগৈ আমাৰ পাৰ্টি, কিয়নো আজি আমাৰ বৰ্তাৰ বছৰেকীয়া আছিলে। আজি মানে এয়া হৈছে 8 ডিচেম্বৰৰ ভিডিঅ' আৰু মই আজি আপলোড দিম চাগে যদি মোৰ এডিট কৰি হৈ যায়। আৰু মই সৰুকৈ প্লেন কৰিছিলোঁ, কিন্তু এওঁ মা আৰু দেউতা গৈছিলে গাঁৱৰ ঘৰলৈ, কৈছোঁ আপোনালোকক। আৰু ঘূৰি আহোঁতেও ফোন কৰিলে যে বাইদেৱে বাৰ্থডে বুলি হাঁহ আৰু কোমোৰা দি পঠিয়াইছে, গতিকে ওচৰৰ মামা মামীহঁতকো মাতি দিলোঁ আৰু আমাৰ ঘৰতে থকা দাদা বৌ এইখিনিতো আছিলেই। তো সকলোৱে মিলি আৰু এনেকৈ বাহিৰতে জুই ধৰি দিলে আৰু বনালোঁ ধুনীয়াকৈ এসাঁজ খাওঁ বুলি। আৰু এয়া মোৰ মাংস ফাইনেলি হৈছেগৈ আৰু তাৰপিছতে এয়া মামাহঁত আহিলে, মামা আচলতে আছিলে আৰু এয়া মাংসডাল আৰু সেইফালে মামীও আহিলে আৰু অহা যোৱা কৰিয়ে আছে বাৰু, লাগি মেলি আছে। আৰু ফাইনেলি এয়া বাৰ্থডে কেক কাটিবলৈ আমি ৰেডি হৈ গ'লোঁ আৰু মই এইটো কেকটো অৰ্ডাৰ দি থৈছিলোঁ এওঁলৈ বুলি। খালি মই কালাৰটো অকণমান বেলেগ দিছিলোঁ, কিন্তু তেখেতে হোৱাইটত দিলে আচলতে। একো নাই বাৰু, হৈ যায় কেতিয়াবা। আৰু এয়া ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু আমাৰ বাৰ্থডে বয়ো ৰেডি হৈ গ'ল কেক কাটিবলৈ। এয়া সকলো আহিলে, আদি নব সেয়া চুনুকণ চব আহি পাই গ'লহি ফাইনেলি। এতিয়া সেয়া টুকটুকক লৈ লৈছে, কাৰণ তাই ৰাতিপুৱাৰ পৰা আৰু ৰাতিও আগদিনা ৰাতিও তাই কৈ আছিলে যে মোক কেক কাটিবলৈ দিবা দেই, মই কেক কাটিম। তো সৰু ছোৱালী ন, খুব মন কৰি থাকে। তো তাইকো আমি লৈ ল'লোঁ, ধুনীয়াকৈ কেক চেক কাটিছোঁ আৰু তাইও বহুত ফূৰ্তি একদম কেক কাটিবলৈ পায়। এইফালে মামা পূৰা হাঁহি আছে আৰু কেক চেক কাটিলোঁ। এয়া তাই লাজো কৰিছে আৰু ফূৰ্তিও পাইছে বহুত। তাৰপিছত কেক চেক কাটি ধুনীয়াকৈ আজৰি হ'লোঁ। এবাৰ হানাহানি কৰা নাই কেক, নহ'লে আগতে আমি খুব কৰোঁ এইবিলাক, আৰু এবাৰ নাই কৰা। পিছে বাৰ্থডে বয়ে সেই মমডাল ফুৱাবলৈ পাহৰিয়ে গ'ল আৰু ময়ো পাহৰি গ'লোঁ। আচলতে আমি চাকিয়ে জ্বলাওঁ, কিন্তু এইবাৰ মমেই জ্বলাই দিলোঁ। তাৰপিছত এয়া ময়ো অকণমান খুৱাই দিলোঁ কেক। তাৰপিছত লাষ্টতহে এওঁক মনত পেলালোঁ যে পাহৰিয়ে গ'লোঁ মমডাল ফুৱাবলৈ বুলি। তাৰপিছত মমডাল ফু মাৰিছে। তাৰপিছত এয়া আৰু কেক চেক কাটি কৰি এনেকৈ আমি আজৰি হৈ গ'লোঁ। আচলতে এনেকৈ বিশেষ দিনবিলাকত সকলোবোৰ থাকিলে বাহিলে ভাল লাগে। এইবিলাকেই এটা চান্স হয় আৰু চববিলাক লগ হৈ এসাঁজ খোৱাৰ। আৰু মা দেউতা এইবাৰলৈ নাছিলে বাৰু, নহ'লে প্ৰত্যেকবাৰেই তেওঁলোক আমাৰ লগত থাকে। আৰু এইবাৰ অকণমান বিশেষ হোৱাৰ কাৰণে, মানে ইমাৰ্জেঞ্চি হোৱাৰ কাৰণে যাব লগা হ'ল। আচলতে একো নাই, নেক্সট ইয়াৰ আমি আকৌ একেলগে চেলিব্ৰেট কৰিম, যিহেতুকে প্ৰতি বছৰে আহিয়ে থাকিব বাৰ্থডে। আৰু এইফালে আমাৰ হৈ গ'ল ৰেডি খানা। কেনে
এতিয়া আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আমাৰ 2 ডিচেম্বৰৰ পিকনিকৰ ভিডিঅ'লৈ আৰু আমি আহিছিলোঁ পিকনিকৰ বাবে এটা ধুনীয়া প্লেচলৈ বুলি আৰু জেগাখিনিক 2 নৈ মুখ বুলি কোৱা হয় ইয়াতে মানে দুখন নৈ একেলগ হৈছে আৰু এয়া দেখিছেনে ডাঙৰ ডাঙৰ গাঁতকেইটা এইকেইটা আচলতে হাতীৰ খোজ এইফালে খুব হাতী ওলাই আৰু ইয়াৰ ইটো পাৰে আছে নম্বৰ হাবিখন আৰু এইফালে চাওকচোন মানুহবোৰে ধুনীয়াকৈ খেতি কৰিছে আগতে এবাৰ আহিছিলোঁ ইয়াতে বহুত ধুনীয়াকৈ সৰিয়হ খেতি কৰা আছিলে আৰু এতিয়া পিছে ইয়াত শাক-পাচলি খেতি কৰিছে ধুনীয়াকৈ আৰু এয়া আমি বস্তুবিলাক পুৰা নমাই লৈছোঁ আৰু সব আহি পাই গ'লোহি তো আৰু জেগাখিনি বহুত ধুনীয়া আছিল আৰু ৰ'দ কিন্তু বহুত আছিল আমি প্ৰথমতে জাগা বিচাৰোতেনে বহুত সময় লাগি গৈছিল আৰু এয়া ফাইনালি আমাৰ টেন্টটো শিফট কৰা হ'ল অকনমান আগলৈ এইকণত বহুত বেছি বালি আছিল মানে সেইকাৰণে অকনমান আগলৈ বুলিকে লৈ গ'লো আৰু এয়া আমি টুপুলা কঢ়িয়াইছো লাহে লাহে আৰু আমাৰ পাহাৰীয়ে টুকটুকক লৈছে তাৰপিছত এয়া আমি সব এফালৰ পৰা কামত লাগি গৈছোঁ এফালে ৰ'দৰ কাৰণে প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা চলি আছিল আমাৰ আৰু এফালে আমাৰ দুজনীৰ অৱস্থা চাওকচোন তুমি কি কৰিছা ভিতৰত মই মানে বেবিটো খুৱাই কোৱা চাও তোমাৰ ঝুমকাজোৰ লাষ্ট কৈছে বন্ধ কৰি দিয়া নকয় না আজি আমাৰ মেনুত আছিলে ইয়া চিকেন ড্ৰাই ফ্ৰাই ফিশ ফ্ৰাই লোকেল চিকেন তাৰপিছত আছিলে মাছ দি সৰিয়হৰ জোল আৰু মিক্স ভাজি এখনো আছিলে আৰু সবতছে মেইন টেষ্টি বস্তুটো আছিলে আমাৰ মিষ্টাৰৰ হাতৰ এয়া বহুত টেষ্টি হৈছিলে আৰু এইফালে আমাৰ পাহাৰী পুৰা কাম কৰি আছে আৰু লাষ্টত সবে ইয়া খাবলৈ লাগি গ'লো আমি বাহি কৰি দিলোঁ আৰু সকলোকে আৰু আমি কিজনীয়ে শেষৰ ফালে খাইছোঁ আৰু সেয়াই আৰু এনেদৰে আমি সকলোৱে মিলি পিকনিক আহিলোঁ খালোঁ এনজয় কৰিলোঁ বহুত ভাল লাগিলে আৰু এতিয়া বেলি পৰুৱে হৈছে আৰু আমি লৰালৰিকৈ ঘৰলৈ আহিলোঁ কিয়নো ইফালে হাতী ওলাই বুলি যিহেতুকে কৈছোঁৱে দেখুৱাইছিলোঁ আপোনালোকক হাতীৰ খোজ আৰু এয়া আমি বেলেগ এটা ৰাস্তা দি আহিছোঁ মোৰ কেমেৰাত আচলতে ইমান ভাল লগা নাই কিন্তু বহুত ধুনীয়া আছিলে সময়কণ সেই সময়কণ আৰু পৰিৱেশটো বহুত ধুনীয়া লাগিছিলে সেইকাৰণে মই কেমেৰা বেয়া যদিও ৰাখিবলৈ চেষ্টা কৰিলোঁ বাকি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ